ব্লুটুথ বা নীলা ডাট। যেতিয়া সৰু আছিলোঁ তেতিয়া প্ৰথম যেতিয়া ব্লুটুথৰ নাম শুনিছিলোঁ তেতিয়া বহুত আচৰিত লাগিছিলে যে এটা ফোন এটা ঠাইত থাকিব আৰু তাৰ ওচৰত আৰু এটা ফোন থাকিব দুজন মানুহৰ। চ' এটা ফোনৰ পৰা আনটো ফোনলৈকে আপোনালোকে ডেটা ট্ৰেন্সফাৰ কৰিব পাৰিব, বাট ইয়াত কোনো ধৰণৰ ডাইৰেক্ট কানেকশ্যন নাই। আপুনি ফোন দুটা কানেক্ট লগাই দিব নালাগে বা ফোন দুটাৰ মাজত একো তাৰো নাই যাৰ মাজেৰে এই ডেটা এটা ঠাইৰ পৰা আনটো ঠাইত যাব পাৰে। চ' ইয়াৰ টেকন'লজিটোক লৈ যিমান আচৰিত হৈছিলোঁ তাৰ লগত আৰু এটা বস্তু আচৰিত হৈছিলে, সেইটো হৈছিলে ইয়াৰ নাম ব্লুটুথ নীলা ডাট। নামটো দেখি একেবাৰে টেকন'লজিকেল নাম লগা নাই। আৰু প্ৰশ্নটো আছিলে যে ইমান ডাঙৰ এটা টেকন'লজিক ব্লুটুথ নাম কিয় দিলে, নীলা ডাট কিয় দিলে, ৰঙা কিয় নহয়, সেউজীয়া কিয় নহয়, নীলা কিয়? তো ভৱিষ্যতে যেতিয়া সুবিধা পালোঁ আমাৰ গুগল বাবাক প্ৰশ্নটো সুধিলোঁ যে ব্লুটুথ নাম ক'ৰ পৰা আহিলে, আৰু তেওঁৰ পৰা যে শিকিলোঁ আজি আপোনালোকৰ মাজত মই তাকেই অলপ এক্সপ্লেইন কৰিব চেষ্টা কৰিম। চ' প্ৰথম হ'ল 1996 চন। তেতিয়া তিনিটা ডাঙৰ কোম্পানী সেই সময়ত টেকন'লজিৰ, ইণ্টেল, এৰিকচন, আপোনালোকে এৰিকচনৰ মোবাইলৰ কথা নিশ্চয় শুনিছে, আৰু নকিয়া, আমি এটাই জানো। চ' এওঁলোকে একেলগে এটা এনেকুৱা ডিভাইচ টেকন'লজি বনাব ট্ৰাই কৰিলে যাৰ পৰা এটা ফোনৰ পৰা আনটো ফোনলৈকে মানে ওচৰত থকা দুটা ফোনৰ মাজত ডেটা ট্ৰেন্সফাৰ কৰিব পাৰি। সিহঁতৰ কাম চলি আছিলে। তো তাৰ লগতে আৰু এটা সমস্যা আছিলে যে তেওঁলোকে আটাইয়ে সেই টেকন'লজিটোক বেলেগ বেলেগ নামেৰে মাতিছিলে। ইণ্টেলে বেলেগ নাম দিছিলে, এৰিকচনে বেলেগ নাম দিছিলে, নকিয়াই বেলেগ নাম দিছিলে। তেতিয়া এটা কমন নামৰ বহুত প্ৰয়োজন আছিলে, আৰু সেই কমন নামটো ছাজেষ্ট কৰিলে জিম কাৰ্ডাজ বুলি এজন ব্যক্তিয়ে। তেওঁ ইণ্টেলৰ হৈ আছিল আৰু তেওঁ সেই দলটোত আছিলে যিয়ে এই টেকন'লজিটো বনাই আছিলে। সেই সময়ত তেওঁ এখন কিতাপ পঢ়ি আছিলে, দ্য ভাইকিং বুলি, আৰু এই ভাইকিং কিতাপখনৰ পৰাই তেওঁ এই নামটো লৈছে বুলি কোৱা হয়। এই ভাইকিং কিতাপখনত এজন ৰজাৰ বিষয়ে আছিলে, হেৰাল্ড ক্ৰমছন। তেওঁ ডেনমাৰ্কৰ আছিলে আৰু 958 চনত তেওঁ ডেনমাৰ্ক আৰু নৰৱে লগ কৰিছিলে। মানে এই দুখন দেশক তেওঁ সংযোজিত কৰিছিলে। এই দুখন ইউৰোপৰ দুখন দেশ, আৰু এই দুখন দেশক তেওঁ একত্ৰিত কৰিছিলে 958 চনত। তেওঁৰ আৰু এটা বিশেষত্ব আছিলে যে তেওঁৰ এটা মৰা দাঁত এটা আছিল। তেওঁৰ দাঁত এটা বেয়া আছিলে আৰু সেই দাঁতটোৰ ৰং একেবাৰে ডাঠ নীলা হৈ গৈছিলে। সেইবাবে তেওঁক ব্লুটুথ নামেৰে প্ৰজাই মাতিছিলে। তেওঁক এটা নিকনেম দিয়া হৈছিলে ব্লুটুথ। আৰু সেই ব্লুটুথ নামটো, এই শব্দটোৱে এই টেকন'লজিৰ কাৰণে ইউজ কৰা হয়। যিহেতু তেওঁ ডেনমাৰ্ক আৰু নৰৱে দুখন দেশক একত্ৰিত কৰিছিলে, আৰু ব্লুটুথে কি কৰে, দুটা ফোনক লগাই তেওঁলোকৰ মাজত ডেটা ট্ৰেন্সফাৰ কৰে। চ' সেইকাৰণে টেম্পৰাৰীভাৱে এই ব্লুটুথ নামটো লোৱা হয়। চ' তেওঁৰ নামটোৰ উৎপত্তি আছিলে হেৰাল্ড ব্লুটুথ ক্ৰমছনৰ নামৰ পৰা। আৰু তেওঁলোকৰ যি ভাষা, সেই ভাষাত তেওঁৰ যিটো নামৰ প্ৰথম দুটা আখৰ, এই দুটা আখৰৰ চিম্বল এনেকুৱা, এই দুটা লগ কৰিয়েই ব্লুটুথৰ চিম্বলটো বনোৱা হয়। আপোনালোকে যদি লক্ষ্য কৰে, এইটো এটা চিম্বল আৰু বাকী ইয়াৰ লগত এইটো এটা চিম্বল, এই দুটা যেতিয়া লগ কৰিলে তেতিয়া এইটো ব্লুটুথৰ লগটো বনিলে। কিন্তু এই নামটো দিয়া আছিলে টেম্পৰাৰীভাৱে। চ' ভৱিষ্যতে তেওঁলোকে ভাবিলে যে এইটো নাম চেঞ্জ কৰি এটা ভাল টেকন'লজিকেল নাম ৰখা হয়। চ' তেওঁলোকৰ দুটা ছাজেশ্যন আছিলে, ৰেডিঅ' ৱায়াৰ আৰু পেন। পেন নামটো তেওঁলোকৰ প্ৰথম পচন্দ আছিলে, কিন্তু সেই সময়ত পেন শব্দটো, পাৰ্চনেল এৰিয়া নেটৱৰ্কিং, এইটো শব্দ বহুত বেলেগ বেলেগ ঠাইত ইউজ হৈ গৈছিলে। চ' তেওঁলোকে ৰেডিঅ' ৱায়াৰ নামটো ছিলেক্ট কৰিলে, আৰু যেতিয়া ৰেডিঅ' ৱায়াৰ নামটোৰ কাৰণে কাগজ পত্ৰ চব বনোৱা হ'ল, তেতিয়ালৈকে এই ব্লুটুথ নামটো গোটেই বিশ্বত ইমান ফেমাছ হৈ গ'ল যে তেওঁলোকে ভাবিলে যে আকৌ যদি নাম চেঞ্জ কৰা হয়, গোটেইখিনি মাৰ্কেটিং কৰিব আমাক বহুত বেছি খৰচ পৰিব, তাতকৈ বেটাৰ আমি এই নামটো ৰাখি থওঁ। চ' এনেকৈ এই ব্লুটুথ নামটো থাকি যায়, আৰু তেনেকৈ এটা টেকন'লজিৰ নাম ব্লুটুথ বা নীলা ডাট হৈ পৰে। এইখিনি আজিৰ ভিডিঅ'টোৰ কাহিনী, ব্লুটুথৰ নামৰ আঁৰৰ কাহিনী।
যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে আশা কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো প্ৰথম ভিডিঅ' আমাৰ এই চেনেলটোত, আৰু মই চেষ্টা কৰিম এনেকুৱা কিছুমান নিউজ, এনেকুৱা কিছুমান তথ্য আপোনালোকক এই চেনেলটোৰ থ্ৰুৰে লৈ আহিবৰ কাৰণে। ধন্যবাদ।